নমস্কাৰ বন্ধুসকল, মই বানেশ্বৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটো স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকলৈ কেইটামান অসমীয়া কুইজ লৈ আহিছোঁ, যিকেইটা কুইজ আমি জানি থোৱাটো অতিকৈ প্ৰয়োজনীয়। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথম কুইজটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আছিলে? হয় বন্ধুসকল, আপোনাৰ নিশ্চয় মনত আছে প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আছিলে? যদি আপোনাৰ মনত পৰিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। হয় বন্ধুসকল, উত্তৰটো হ'ল জয়মতী। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল জয়মতী। আমি দ্বিতীয় কুইজটোলৈ যাওঁ। দ্বিতীয় কুইজটো হৈছে স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? হয় বন্ধুসকল, স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? যদি আপোনাৰ উত্তৰটো মনত আছে কমেণ্ট কৰি জনাব মোক। হয় বন্ধুসকল, উত্তৰটো হৈছে হালধীয়া চৰাই বাওধান খায়। স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া ছবিখন হ'ল হালধীয়া চৰাই বাওধান খায়। আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ। পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? হয় বন্ধুসকল, প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? আপোনাৰ যদি মনত আছে উত্তৰটো কমেণ্ট কৰি জনাব। হয় বন্ধুসকল, উত্তৰটো হৈছে ভাইটি। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম হ'ল ভাইটি। আমি পাছৰ কুইজটোলৈ যাওঁ। পাছৰ কুইজটো হ'ল জয়মতী ছবিখনত গদাপাণি চৰিত্ৰত কোনে অভিনয় কৰিছিলে? হয় বন্ধুসকল, জয়মতী ছবিখনত গদাপাণি চৰিত্ৰত কোনে অভিনয় কৰিছিলে? আপুনি যদি উত্তৰটো জানে তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। হয় বন্ধুসকল, উত্তৰটো হ'ল ফুনু বৰুৱা। জয়মতী ছবিত গদাপাণি চৰিত্ৰত অভিনয় কৰিছিল ফুনু বৰুৱাই। আমি পাছৰ কুইজটোলৈ যাওঁ। পাছৰ প্ৰশ্নটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি আছিলে? হয় বন্ধুসকল, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়াৰ কথাছবিৰ নাম কি আছিলে? উত্তৰটো যদি আপোনাৰ মনত পৰিছে কমেণ্ট কৰি জনাবচোন। হয় বন্ধুসকল, উত্তৰটো হ'ল এৰাবাটৰ সু। আমাৰ পিছৰ কুইজটো হৈছে অভিনেতা তপন দাসে অভিনয় কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি আছিলে? হয় বন্ধুসকল, অভিনেতা তপন দাসে অভিনয় কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি আছিলে? যদি উত্তৰটো আপোনাৰ মনত পৰিছে কমেণ্ট কৰি জনাব কিন্তু। হয় বন্ধুসকল, অভিনেতা তপন দাসে অভিনয় কৰা প্ৰথমখন ছবিৰ নাম আছিলে সেন্দুৰ। আমি পাছৰ প্ৰশ্নটোলৈ যাওঁ। পাছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি আছিলে? হয় বন্ধুসকল, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি আছিলে? উত্তৰটো যদি আপোনাৰ মনত পৰিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। হয় বন্ধুসকল, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হ'ল অবুজ বেদনা। আমাৰ পাছৰ কুইজটো হৈছে অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিলে? হয় বন্ধুসকল, অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিলে? বন্ধুসকল, আজি কুইজৰ শিতানত আপুনি কেইটা উত্তৰ দিব পাৰিছিলে মোক কমেণ্ট কৰি জনাবচোন। হয় বন্ধুসকল, উত্তৰটো হৈছে 1985 চনত। অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হৈছিলে 1985 চনত। আজি শেষৰ প্ৰশ্নটোলৈ যাওঁ তেতিয়াহ'লে আমি অসমত প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ নাম কি আছিল বাৰু? হয় বন্ধুসকল, আপোনাৰ নিশ্চয় মনত আছে। উত্তৰটো মোক কমেণ্ট কৰি জনাব। যিসকলে শুদ্ধ উত্তৰ দিব তেখেতসকলৰ নাম মই অহা সপ্তাহত প্ৰকাশ কৰিম। এইখিনিতে এষাৰ কথা, যদি মোৰ ভিডিঅ'টো ভাল লাগিলে আজি
এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তেন্তে আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।